हेलो एवरीवन की खबर आपलोक आशा करूँ सकलोरे भाले आछे मोर अन्य एटा भिडिओ आपलोक सकलोके स्वागतम जनाइछो आजिर भिडिओ पूरा धमाका भले गैसे आपलोक पूरा हेखলৈকে চাই গৈ থাকিব বুলি আশা কৰিলোঁ বলক তেনেহ'লে আজিৰ भिडिओটো पूरा हेखলৈকে চাই গৈ থাকক पूरा আজি মানে আমি पूरा যাবলৈ ওলাইছোঁ বহুত একদম ভাল এটা জেগালৈ আপোনালোক पूरा हेखলৈকে চাবলৈ আশা কৰিলোঁ বলক তেনেহ'লে চাই গৈ থাকক এফালে এটা তাৰপিছত গৈ থাকিম আৰু আপোনালোকৰ पूरा চাই গৈ থাকিব আমি ক'ত গৈছোঁ কৈ দিয়ে এবাৰ গুম্পা টেম্পল ফাইনালি पूरा চাই গৈ থাকিব আৰু হেখলৈকে पूरा ধমাকা হ'বলৈ গৈ আছে ভিডিঅ'টো पूरा হেখলৈকে চাই গৈ থাকিব অকণমান স্কিপ নকৰিব বলক তেনেহ'লে গৈ থাকোঁ গাঁৱৰ মাজে মাজে আহি থাকোঁতে ইমান মজা মানে এটা ভাল দৃশ্য এটা দেখি পালোঁ আপোনালোকে চাওক ইফালে পূৰা ফুল একদম মেটেকা ফুল কিমান ধুনীয়াকৈ চৰাই তৰাই কিবা কিবি আছে পূৰা মজা লাগিছে আহি কিনে আৰু হেখলৈকে পূৰা চাই গৈ থাকিব বুলি আশা কৰিলোঁ বলক তেনেহ'লে পূৰা আমি আহি বহুত দূৰ পাই গ'লে চাইকেলেৰে আহি ইমান ৰ'দত মানে আহিছোঁ নহয় এটা মানে আমি মন্দিৰ এটালৈ যাম বুলি ভাবিছোঁ গুম্ফা মন্দিৰলৈ যাম বুলি ভাবিছোঁ আপোনালোকে पूरा हेखলৈকে চাই গৈ থাকিব বহুত দূৰত আছে মন্দিৰটো তাৰপিছত আমি আকৌ তালৈ বহুত দূৰত যাব লাগিব এতিয়া আহিলোঁ পূৰা 30-40 কিলোমিটাৰ সেনেকুৱা দেখা হ'ব সিমান দূৰলৈকে এতিয়া আহি পালোহি আমি ফাইনেলি তাৰপিছত আমি তাৰ পালেগে মানে পূৰা দেখুৱাই গৈ থাকিম আপোনালোকে মোৰ চেনেলত যদি ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি লওক আৰু নতুন ভিডিঅ' আপোনালোকক সকলোৰে ওচৰত আনি দিম তো বলক তেনেহ'লে পূৰা চাই গৈ থাকিব তো এতিয়া আমি পূৰা পাই গ'লোহি আৰু ফাইনেলি ওচৰত পাই গৈছোহি তাৰপিছত ভিতৰলৈ সোমাই যোৱা নাই আৰু তাৰপিছত ভিতৰলৈ সোমাই গৈ কিনে আপোনালোকক পূৰা দেখুৱাম আৰু এতিয়া পূৰা চাওক ইফালে পাই গ'লোহি তো একেবাৰে ভিতৰতহে দেখাব পাৰিম পূৰা বাহিৰত এতিয়া খোজকাঢ়ি তো গাইজ পূৰা এতিয়া আমি আহি কিনি পাই গ'লোহি চাই লওক এইবিলাক মানে এনেকৈ পূৰা সজাই থৈ আছে এইবিলাক মানে ভিতৰত আহি পালোহি তাৰপিছত এতিয়া সকলোবোৰ আপোনালোকক দেখুৱাই গৈ থাকিম আপোনালোকে পূৰা চাই গৈ থাকিব মানে পূৰা এক্সাইটেড দেখি কিনে কিবা এটা ভাল লাগিছে মানে আৰু মানে আপোনালোকে যে আহি কিনে চাব পাৰে যদি আহে তেতিয়া এনেকৈ মানে একদম ভাল এনেকৈ সজাই থৈ দিয়া এইবিলাক দেখিব মানে এইবিলাক কিহত কি ভাষা লিখি থৈ দিয়া আছে এইটো নাজানো বাৰু কিন্তু ইয়াত কিবা কিবি লিখা আছে তো আৰু ভাল জেগা আছে আৰু বহুত ধুনীয়া জেগা আছে আপোনালোকে পূৰা চাই গৈ থাকিব পূৰা লগৰকেইটাও মানে সিফালে গ'ল তাৰপিছত মই সিহঁতৰ লগত এতিয়া যাব লাগিব সিহঁতি বেলেগ ছাইডলৈ গ'ল তো চাই লওক গাইজ পূৰা ইফালে গছ গছনি পূৰা মজাকৈ ৰুই থৈ দিয়া আছে এইবিলাকত পূৰা সজাই থৈ দিয়া আছে টাইলছ পূৰা লগাব চাগে লাহেকৈ তাৰপিছত এইটো চাওক পূৰা ডাঙৰকৈ এইবিলাক কি বুলি কয় নাজানো আপোনালোকে যদি জানে এটা কমেণ্ট কৰি জনাই দিব তো একেবাৰে সেই ভিতৰত মানে আমি বাউণ্ডাৰীৰ বাহিৰত আছোঁ একেবাৰে ভিতৰত আমি যাব লাগিব ভিতৰত গৈ কিনে আৰু মজা জেগা দেখিম তাৰপিছত সকলোবোৰ দেখুৱাই গৈ থাকিম আৰু আপোনালোকক এফালে চাই লওক পূৰা এতিয়া বনাই থকা হৈছে আৰু পূৰা বনাই আছে আৰু ভিতৰলৈ সোমাই গ'লেহে সকলোবোৰ দেখুৱাব পাৰিম ভিতৰত পূৰা এতিয়া বনাই থকা হৈছে পূৰা নতুনকৈ বনাই থকা হৈছে চাই লওক পূৰা এয়া চাওক বনাই থকা হৈছে তো আৰু এটা বস্তু দেখুৱাম আপোনালোকক ইমান ডাঙৰ বস্তু মানে সেইটো কি বস্তু নাজানো ৰ'ব এয়া চাওক এফালে ঘূৰাই আছে ঘূৰাই দেচোন আকৌ এবাৰ ঘূৰাই দে কি বস্তু নাজানো মাৰে এইটো এনেকৈ ঘূৰালে ঘূৰি থাকে কি লিখা আছে সেইটোতো নাজানো তো চাওক এইটো এনেকৈ মানে ঘূৰাই থাকিলে ঘূৰি থাকে মানে চাই লওক টো পূৰা সজাই থৈ আছে এতিয়া আমি বাউণ্ডাৰীৰ বাহিৰত আছোঁ ভিতৰত চাওক ইমান মজা ভিতৰলৈ যাম তাৰপিছত আপোনালোকক দেখুৱাই থাকিম ইয়াত আহি কিনে কেনেকুৱা লাগিছে এনেই একদম ভাল লাগিছে পৰিৱেশটো দেখি একদম প্ৰথমবাৰ আহিছোঁ একদম ভাল লাগিছে আপোনালোক আহিব যেতিয়া বনাই একদম কমপ্লিট হোৱা নাই যেতিয়া মানে কমপ্লিট হ'ব তেতিয়াহ'লে আপোনালোকে চবে আহি পাৰিব তো গাইজ চাওক ফাইনেলি সেইফালে পূৰা এনেকৈ ধুনীয়া চব সকলোবোৰ ফুল ৰুই থৈ দিয়া হৈছে তাৰপিছত আৰু এটা বস্তু দেখুৱাম সেইটো বস্তু মানে চাব এফালে চাওক পূৰা এফালে কাছ এটা শিলৰ পৰা বনোৱা কাছ এফালে এটা আছে এফালে এটা আছে মানে এফালে পূৰা 5টা কাছ আছে ইয়াত কাছ শিলেৰে তৈয়াৰ কৰিছে এফালে পূৰা টাইলছ থৈ দিয়া হৈছে এনেকৈ ইফালে পূৰা মজাকৈ ফুল চুল কিবা কিবি ৰুই দিছে এতিয়া ধুনীয়াকৈ বনাই থকা হৈছে আৰু তো আপোনালোকে ইয়ালৈ আহিলে মানে পূৰা এক ৰাউণ্ড একদম ঘূৰিব পাৰিব ধুনীয়াকৈ ঘূৰি কিনি চাব পাৰিব এক ৰাউণ্ড মজাকৈ চাব পাৰিব কি আছে কি নাই মানে ধুনীয়াকৈ এফালে এনেকৈ বাউণ্ডাৰী কিনাৰে পূৰা এক ৰাউণ্ড চাব পাৰিব তো বলক এতিয়া ভিতৰত এণ্ট্ৰি কৰিব তো গাইজ এতিয়া পূৰা ভিতৰৰ পৰা ওলাই কিনি আহি কিনি এতিয়া বাহিৰত মই এটা বস্তু দেখিছিলোঁ তো এইটো এটা বাঘ ইয়াত সজাই থৈ দিয়া হৈছে তাৰপিছত এফালে পহু বিভিন্ন ধৰণৰ ডাইনাছৰ হাতী সেনেকৈ বিভিন্ন ধৰণৰ কিবা কিবি সজাই থৈ দিয়া হৈছে মানে সকলোবোৰে এটা কৰি দেখুৱাম বুলি ভাবিছোঁ আপোনালোকে চাই গৈ থাকিব আৰু দেই
পূৰা চাব এইফালে এনেকৈ সজাই থৈ দিছে এয়া তাৰপিছত এয়া এটা সিংহ তাৰপিছত এইফালে এটা সিংহ তাৰপৰা এইফালে আৰু কিবাকিবি সজাই থৈ দিছে এনেকৈ ভিতৰৰ দৃশ্যটো ভালকৈ দেখুৱাব আৰু যিহেতু ভিতৰত মানে দেখাবলৈ মানা কৰিছে আৰু উঠি যাবলৈ মানা কৰিছে সেইটো আমি সৰু জেগা আমাৰ সেইটো কাৰণে একো নিদিয়ে তো ইফালে দেখুৱাই আছোঁ আপোনালোকক এফালে এটা শহাপহু এফালে এটা জয়গড় কি মজা লাগিছে তো গাইজ আৰু কিছুমান বস্তু আছে আপোনালোক সকলোকে দেখুৱাম বুলি ভাবিছোঁ তো এইখিনি চাওক এইটো এফালে এটা হাতী আছে তো আৰু এফালে এটা ঘোঁৰা তো ইমান ধুনীয়াকৈ শিল চিলেৰে পূৰা সজাই থৈ দিয়া হৈছে এইফালে পূৰা কাম চলি আছে ঘৰত তো চাওক এফালে পূৰা ফুল তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ বাই আৰু নেক্সট এটা ভিডিঅ' লগ পাম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তেনেহ'লে আজিলৈ বাই বাই এতিয়া পূৰা ঘৰলৈ গৈ থাকোঁ